এনে প্ৰিমিয়াৰ নিউজৰ পৰা মই নিবেদিতা শৰ্মাই সন্ধিয়াৰ বিশেষ বাতৰিলৈ স্বাগতম জনাইছোঁ। তিতাবৰ আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ভাজপাৰ বিপুল বিজয়। তিতাবৰ 10 সমষ্টিৰ প্ৰাৰ্থী 27 গৰাকী। মুঠ ভোট 48,167, মহিলাৰ ভোট 23,890, পুৰুষৰ ভোট 24,067। 1 নং নগাবাদ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিপুল কছাৰী 1,162 ভোটত জয়লাভ। 2 নং বৰহোলা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী বন্দিতা শইকীয়াই 0.2 ভোটত জয়লাভ। 4 নং ফুলবাৰী সমষ্টিৰ অগপ প্ৰাৰ্থী পূৰ্ণ বৰা 345 ভোটত জয়লাভ। 5 নং দিহিঙীয়া সমষ্টি কংগ্ৰেছ দলৰ প্ৰাৰ্থী অচিন্ত শইকীয়াই 52টা ভোটত জয়লাভ। 6 নং তিতাবৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বন্তি শইকীয়াই 52টা ভোটত জয়লাভ। 7 নং চামুগুৰি সমষ্টি বিজেপি প্ৰাৰ্থী পুলক কছাৰী ভোটত 252টাত জয়লাভ। 8 নং বৰুৱাজান সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুমুদ কছাৰী 252টা ভোটত জয়লাভ। 9 নং জালুকনীবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী শ্যামল কৃষ্ণ বৰা 36 ভোটত জয়লাভ। 10 নং তামোলবাৰী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী লক্ষেশ্বৰ শইকীয়াই 49 ভোটত জয়লাভ। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া আজি লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা 8 বজাৰ পৰা আৰম্ভ হৈ দুপৰীয়া 11 বজাত সমাপ্তি ঘটে। লখিমপুৰ জিলাত থকা পৰিষদখনৰ 5টা সমষ্টিৰ 15 জনকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে। 9,293 জন ভোটাৰৰ ভিতৰত 7,870 ভোটাৰে ভোটদান সাব্যস্ত কৰি বিজেপিয়ে 4, অগপই 1, কংগ্ৰেছে 5 জন প্ৰাৰ্থীৰ প্ৰক্ষেপ কৰাৰ সমানে এই 5টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল 5 জনকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে। জিলাখনৰ 19 নং দক্ষিণ বিহপুৰীয়া সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তথা বিহপুৰীয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাই 407টা ভোটৰ ব্যৱধানত নিৰ্দলীয় প্ৰাৰ্থী ৰমাকান্ত বৰাক পৰাজয় কৰে। 16 নং বঙালমৰা পূব ডিক্ৰং সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী লেখন বৰাই তেখেতৰ নিকটতম নিৰ্দলীয় প্ৰাৰ্থী বটুকৃষ্ণ বৰাক 297টা ভোটৰ ব্যৱধানত পৰাজয় কৰে। 16 নং পাভ লালুক সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কেশৱ নেওগ জয়ী হয়। তেখেতে নিৰ্দলীয় প্ৰাৰ্থী থানেশ্বৰ শইকীয়াক 82টা ভোটৰ ব্যৱধানত পৰাজয় কৰে। 18 নং লখিমপুৰ পূব সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জ্যোতি বৰা শইকীয়াই 135টা ভোটত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী টুটুমণি সোণোৱাল বৰাক পৰাজয় কৰে। 20 নং জকাই পেলোৱা সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ধনেশ্বৰ হাজৰিকাই 319টা ভোটৰ ব্যৱধানত জয়ী হয়।